2020 বৰ্ষৰ শ্ৰেষ্ঠ নেতিবাচক চৰিত্ৰৰ তচুদ্দুক ইউছুফ বঁটা লাভ কৰিছে শ্ৰী জয়ন্ত নাৰ্জাৰী সিজু চলচ্চিত্ৰখনৰ বাবে। মঞ্চতে জয়ন্ত নাৰ্জাৰী সিজু চলচ্চিত্ৰখনৰ বাবে 2020 বৰ্ষৰ শ্ৰেষ্ঠ নেতিবাচক চৰিত্ৰৰ তচুদ্দুক ইউছুফ বঁটা লাভ কৰিছে। ধন্যবাদ। 2020 বৰ্ষৰ শ্ৰেষ্ঠ কৌতুক অভিনেতাৰ মুৱাজিন আলী বঁটা লাভ কৰিছে শ্ৰী কমল লোচন ডেকা গৰু এই চলচ্চিত্ৰখনৰ বাবে। কমল লোচন ডেকা 2020 বৰ্ষৰ শ্ৰেষ্ঠ দৃশ্যগ্ৰহণৰ বাবে নলিন দুৱৰা বঁটা লাভ কৰিছে শ্ৰী প্ৰদীপ দৈমাৰীয়ে চলচ্চিত্ৰ চেমখৰ। মঞ্চত শ্ৰী প্ৰদীপ দৈমাৰী চলচ্চিত্ৰ চেমখৰৰ বাবে তেওঁ এই বঁটাটি গ্ৰহণ কৰিবলৈ আগবাঢ়িছে। অসমৰ এগৰাকী জনপ্ৰিয় চিত্ৰগ্ৰহণকাৰী মঞ্চত প্ৰদীপ দৈমাৰী চেমখৰ এই চলচ্চিত্ৰখনৰ বাবে প্ৰদীপ দৈমাৰীয়ে এই বঁটাটি গ্ৰহণ কৰিছে। (2020 বৰ্ষৰ শ্ৰেষ্ঠ সম্পাদনাৰ ভৱেন দাস বঁটা লাভ কৰিছে শ্ৰী বিশাল শৰ্মাই চলচ্চিত্ৰ সিজু। 2020 বৰ্ষৰ শ্ৰেষ্ঠ